নমস্কাৰ বন্ধুসকল আজিৰ খণ্ডৰ বিষয় হ'ল অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকল আহক তেনেহলে আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম স্নাতক কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা দ্বিতীয় প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদা সাহেব ফালকে বঁটা বিজয়ী কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা ৩ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম কথাছবি পৰিচালক কোন আৰু এইকেইটা হৈছে আপোনালোকৰ উত্তৰসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰমথেশ বৰুৱা ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফখৰুদ্দিন আলী আহমেদ ৫ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম গদ্য লিখক কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সত্যদেৱ ৬ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম বোলছবি কোনখন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়মতী ৭ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম বুৰঞ্জী লিখক কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হলিৰাম ঢেকিয়াল ফুকন ৮ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম চাহ খেতিয়ক কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান ৯ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম নাট্যকাৰ কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰজ শৰ্মা ১০ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিয়লি ফুকন ১১ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা ১২ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুচিব্ৰতা ৰায়চৌধুৰী ১৩ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গণেশ ফুকন ১৪ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ শুদ্ধ উত্তৰটো হৈছে সৰ্বপ্ৰথম মহিলা সাহিত্যিক হ'ল নলিনীবালা দেৱী ১৫ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে সৈয়দা আনোৱাৰা তাইমুৰ ১৬ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ শুদ্ধ উত্তৰটো হৈছে ৰেণুকা দেৱী বৰকটকী ১৭ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম সাহিত্য সভাৰ সভাপতি কোন আৰু এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা ১৮ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম অসমীয়া সংবাদপত্ৰ কোনখন এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণোদয় ১৯ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম অসমৰ ছাপাশালা কোনখন এইকেইটা হৈছে আপোনালোকৰ অপচনসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিছন প্ৰেছ শিৱসাগৰ আজিৰ খণ্ডৰ শেষৰটো তথা ২০ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম মহিলা পাইলট কোন আৰু এইকেইটা হৈছে আপোনালোকৰ উত্তৰসমূহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধীৰা হাজৰিকা বন্ধুসকল যোৱাটো খণ্ডত আপোনালোকলৈ বুলি দিয়া প্ৰশ্নটো আছিল চাট জিপিটি কি আৰু ইয়াৰ উত্তৰটো হৈছে চাট জিপিটি হৈছে চাট জেনেৰেটিভ প্ৰি ট্ৰেইনড ট্ৰেন্সফৰ্মাৰ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ এক ভাষা মডেল বা আৰ্হি আৰু আজিৰ খণ্ডৰ আপোনালোকলৈ বুলি প্ৰশ্নটো হৈছে অসমৰ জাপিয়ে কোন চনত ভাৰতীয় ডাক টিকটত স্থান লাভ কৰিছিল বন্ধুসকল আপোনালোকে যদি উত্তৰটো জানে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি নাজানে তেন্তে অহাটো খণ্ডলৈ অপেক্ষা কৰিব আপোনালোকে যদি আমাৰ পূৰ্বৱৰ্তী ভিডিঅ'সমূহ চাব বিচাৰে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আমাৰ সেই ভিডিঅ'বোৰ চাব পাৰিব আজিৰ ভিডিঅ'ত ইমানেই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো ছাবস্ক্ৰাইব কৰাটো আপোনালোকৰ বাবে মুঠেই বিনামূলীয়া যদিও আমাৰ বাবে ই বৰ মূল্যৱান গতিকে আপোনালোকৰ এই বহুমূলীয়া ছাবস্ক্ৰিপশ্যনটোৰে আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ তেন্তে আজিলৈ বন্ধুসকল বিদায় মাগিলোঁ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ